মই ভাবিছোঁ সকলোৰে খবৰ ভালেইতো আকৌ এটা নতুন ভিডিঅ' চোৱা কৰিম একদম ধুনীয়া লোকেশ্যনৰ পৰা একদম সেউজীয়া সজাই নেচাৰেল আই লাভ নেচাৰেল তো আজি আমি গৈ আছোঁ মানে আজি একদম পূজাৰ ভিডিঅ' নহয় তো পূজাৰ বতৰত আজি এটা অনুভৱ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত তো আজি পূজাৰ বতৰ একদম আপোনালোকে দেখালে গম পাব আজি কোন জেগাত গৈ আছোঁ একদম ভিডিঅ'টো আজি হ'ব একদম ব্লেকতকৈ বেলেগ তো আজি পুৰা আমাৰ ওচৰতে মানে ওচৰত নহয় ওচৰত মানে অলপ দূৰতে হয় থাকতে হয় তো আজি মাছ মৰা আজি কাৰ্য চলি আছে তো ইমান মানুহ হাজাৰ বিজাৰ পূজাতো ইমান মানুহ নহয় কিজানি তো আপোনালোকে গ'লে গম পাব কেনেকুৱা কি মানুহ একদম শেষলৈ চালে ভিডিঅ'টো গম পাব তো বলক সেই জেগাটোলৈ যাওঁ আৰু কি আজি আপোনালোকক দেখাব পাৰোঁ তো এনেকুৱা মাছ ওলাই ইমান ডাঙৰ মাছ আৰু ইমান মানুহৰ ভিৰ তো পূজাটো কিজানি ইমান মানুহ নহয় ইমান মানুহ দেখা নাযায় কিন্তু এইটো বানত মানে মাছ মৰা কাৰ্যটো দেখা পালে আপোনালোকে পাগলা হৈ যাব তা বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ থাকোঁ আজিৰ ভিডিঅ'টোত কি কৰিবলৈ গৈ আছোঁ রোদে আহি শুন খেলে ধেমালি দুগালতে পৰি দেখা পালে আপোনালোকে গাড়ীটো এইফালে চাওক ৰাস্তাই ঘাটে পুৰা চবফালে বহি গৈছে মানুহ চাৰিওফালে মানে কি ক'ম মানুহ চাওক ব্যৱস্থা তাৰপিছত ইফালে মাছ মাৰিছে চব দেখাই আছোঁ এফালৰ পৰা আমি আহি আছোঁ তাৰপিছত আপোনালোকে বেলেগ ঠাইখন দেখাই আছোঁ মানুহৰ গাইজ মেইন জেগাটো হৈছে এইটো তো এইটোৰ পৰা বানটো চাৰি দিয়া হৈছে আৰু মাছ আপোনালোকক দেখাই আছোঁ মাৰাটো কিমান ডাঙৰ মাছ পায় আৰু কিমান কি চাওক বানটো চাওক না ইয়াতে সেই আগতে মই ভিডিঅ' বনাইছিলোঁ কিন্তু বানটো চাৰি দিয়া নাছিল তো বানটো চাৰি দিছে তো ইমান মাছ পোৱা যায় ইয়াতে চাওক চাৰিওপিনে পূৰা মাছ মাৰি আছে তো সকলো দৃশ্যবিলাক দেখাইছোঁ আপোনালোকক খালি শেষলৈ চাই থাকক ভিডিঅ'টো তো দাদা মাছ পালা নাই হয় নাই এতিয়া পাইছে এটাও পোৱা নাই আহিলি মাত্ৰ ঠিক আছে ইফালে যাই গৈ আছোঁ তো ইয়াতে দোকান চোকান বহি গৈছে একদম দোকান চোকান ইয়াতে গোটেইখিনি বস্তু পাব একদম খাৱা দাৱাৰ পৰা গোটেইখিনি তো টেকলি পিঠা এইবিলাক গোটেইখিনি বস্তু পায় তো বাজৈ মাছ পালি নাপাৱাই নাই পাইছে তো এইফালে চব খাবা তো এইফালে দেখাই আছোঁ মাছ পুৰা তামাম মাৰি আছে চাওক কিমান মানুহ তো গাইজ চাওক চাৰিওপিনে মানুহৰ ভিৰ মানে ইমানে মানুহ মানে যিফালে চাবি সিফালে মানুহ যিফালে চাবি সিফালে মানুহ তো এইটো হায়েষ্ট ডাঙৰ বান হয় তো ইয়াত ইমান দূৰৰ পৰা মানে বহুত দূৰণিৰ পৰা ইয়াতে মাছ মাৰিবলৈ আহে আৰু ইমান মাছ পোৱা যায় ইয়াতে এইটো বানত তো দেখাই আছোঁ আৰু ইফালে ধুনীয়াকৈ এইগিলা চাওক একদম টেণ্ট বান্ধি ৰাখছে তো ৰাতি থাকিব ৰাতিবিলাক মাছ মাৰিব তো ৰাতিবিলাক আৰু বেছি ডাঙৰ মাছ পায় টেণ্ট চেণ্ট বান্ধি আছে আৰু পাছত মানে দেখাব গাইজ সেইফালে ডাঙৰ গৰে আছে গৰে মাছ মাৰিব আহিলি দে কিতে কি বোলে কি খৰ বনাবি ইয়াতে তোমাৰ মাটি কিনি কোনখিনি ক'ত হেৰি কৰিবি পুখুৰী এতিয়া ৰাখছা তো গাই চাওক মানুহ চাওক পাইছে মাছ দেখা নাযায় কিন্তু গৰে চৰে পাইছে না এইগিলা গৰে কি আছে এইগিলা চাকচি তো গাইজ প্ৰথমতে ইফালে দেখাই ললো তো উত্তৰে মানে আৰু ভাল মানে মাছ মৰিয়া আছে তাত ডাঙৰ মাছ পোৱা যায় তো সিফালে যাই আপোনালোকক দেখাই আছোঁ প্ৰথমতে ইফালে প্ৰথম মেইন জেগাটো আহি দেখাই দিলোঁ তো এইবাৰ আমি গৈ আছোঁ একদম প্ৰথমৰ যিটোৰ পৰা আৰম্ভ হৈছে এই বানটো তাতে গৈ আমি আপোনালোকক দেখাই আছোঁ তাতে গৈ লগ পাই আছোঁ দেই বেছি দীঘলীয়া নকৰোঁ আজি ব্লগটো তো গাইজ যাব লাগিব ইডিত কাৰণ এইটো ৰাস্তা দিহে আমি মেইন জেগাত যাই পাম যিটোৰ পৰা বানটো মানে যিটোৰ পৰা নদীটো মানে শেষ হয় আৰু সিফালে মানে ধৰা নহয় তো এইটো ৰাস্তা দি যাব লাগিব তো তাতে গৈয়ে মানে আমি আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ চাই থাকোঁ শেষলৈকে ভাল পাব নহয়
তো গাইজ মেইন মালটোত যাই আছো মানে মালটোত মানে জাগাটোত গৈ আছো মানে এইটোৰ পৰা আৰম্ভ হয় মানে ইয়াতে 3-4টা এক লগত নদী সংযোগ হৈ সেইটো বানত যায় মানে যাই কিনে মাছবিলাক তাতে ৰখাৰ ফলত মাছবিলাক মানে বানচানি দিয়াৰ ফলত পুৰা মাছ পোৱা যায় ইয়াতে তো দেখাই আছো মানুহ হৈ গৈছে ইফালে কাবাৰ মানে কোনোবাৰ মাছ মাৰা হৈ গেল তো মাছ পাইছে না নাই মাছ ইমান নাই না এইবাৰ গাইজ মানে মানুহ চব একদম কেৰকেৰা মানুহ পুৰা চাৰিওফালে মানুহ খালি মানুহ মানে আম কাঠল আম মানে পূজাৰ নিচিনা হৈ গৈছে পূজা চাৱা আৰু মাছ মাৰা একে কথা চাওক মানুহ চাওক চাৰিওফালে গাইজ মানুহ এইটোৰ পৰা একদম আৰম্ভ নদী বানটোৰ লগি একদম গাইজ মানুহ চাওক সেই মানুহ হুৰি মানুহ একদম একবাৰ মাছকেইটা একবাৰ ধুনীয়াকে একদম দেখাই দিম বাপৰে মাছ তো গাইজ প্ৰায় ভাগে দেখালো তো কি দেখালো কি দেখা পোৱা নাই মানে তামাম মানে কি ক'ম ইমান মানুহ মানে মাছত কৰি মানুহে বেছি দেখা হৈছে ইমানে মানুহ হয় ইমান দূৰ দূৰণিৰ পৰা আহে মাছ মাৰিবলৈ আৰু ইমান দূৰৰ পৰা আহিছে যিমান চাই নদী যিমান পানী দেখা পায় পানীতকৈ আপোনালোকে দেখা পাই আছে তো পানীতকৈ মানুহ বেছি দেখা হৈ আছে ইমানে মানুহ মানে গাইজ কি ক'ম মানে ইয়াতে আহিলে মানে ফিলিংছটোৱে বেলেগ হৈ যায় আৰু ইমানে ভাল লাগে মানে কোৱা নাযায় তো গাইজ ৰ'ব তো আৰু এটা কথা তো যোনে মোৰ চেনেল নতুনকৈ আহিছে আৰু যোনে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তো মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব তো এতিয়া আমি ঘৰলৈ যাম তো প্ৰায়ভাগে কি দেখালো নেদেখালো তো কমেণ্টত জনাব কেনেকুৱা পালে মাছমৰীয়া ভিডিঅ'টো চাই তো পূজাৰ বতৰত পূজাৰ চাব লাগে কিন্তু আজি পূজাৰ দিনত মাছমৰীয়াসকল আজি দেখালো কিছুমান দৃশ্য তো কেনেকুৱা পায় ভিডিঅ'ত কমেণ্টত লাষ্টত জনাই দিব